My dear students, Mandela becomes South Africa's first black president. নেলসন মেন্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল। Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. Mr. Mandela's African National Congress Party won 252 of the 400 seats in the first democratic elections of South Africa's history. Nelson Mandela তেওঁৰ দেশত বগা মানুহবিলাকে প্ৰায় 3 শতিকা শাসন কৰাৰ পিছত নেলসন মেণ্ডেলাই সেই দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু মিষ্টাৰ মেণ্ডেলাৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ দলে 400 সিটৰ ভিতৰত 252 সিট অধিকাৰ কৰি তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক নিৰ্বাচনত জয়ী হৈছিল। The inauguration ceremony took place in the Union Buildings amphitheater in Pretoria today, attended by politicians and dignitaries from more than 140 countries around the world. Never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. অভিষেক উৎসৱটো ইউনিয়ন বিল্ডিঙৰ গোলঘৰত অনুষ্ঠিত হৈছিল, যিখন প্ৰিটৰিয়াত অৱস্থিত আছিল আৰু তাত আজি প্ৰায় পৃথিৱীৰ 140খন দেশতকৈ অধিক দেশৰ ৰাজনীতিবিদ আৰু সম্ভ্ৰান্ত লোকসকল উপস্থিত আছিল আৰু এই দক্ষিণ আফ্ৰিকাই আৰু কেতিয়াও অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ জনসাধাৰণে আৰু কেতিয়াও এজনে অন্য এজনৰ দ্বাৰা কৰা অত্যাচাৰৰ অভিজ্ঞতা আৰু কোনোদিনে লাভ কৰিব নোৱাৰিব বা দেখিব নোৱাৰিব। এনেদৰে নেলসন মেণ্ডেলাই তেওঁৰ সম্বোধনত বা সম্ভাষণত সকলোৰে সন্মুখত কৈছিল। Jubilant scenes on the streets of Pretoria followed the ceremony with blacks, whites and coloreds celebrating together. More than 1 lakh South African men, women and children of all races sang and danced with joy. দক্ষিণ আফ্ৰিকাৰ কলা বগা আৰু বিভিন্ন ৰং বিৰঙৰ মানুহবোৰে একেলগে উদযাপন কৰি থকা সেই উৎসৱটো প্ৰিটৰিয়াৰ ৰাস্তাত ৰং বিৰঙত বিভোৰ হৈ থকা দৃশ্যবোৰে অনুসৰণ কৰিছিল আৰু দক্ষিণ আফ্ৰিকাৰ বিভিন্ন জাতিৰ প্ৰায় 1 লাখতকৈ অধিক মতা মানুহ, বিভিন্ন মহিলা আৰু শিশুবোৰে আনন্দত বিভোৰ হৈ গান গাইছিল, লগতে নাচিছিল। 10th May dawned bright and clear. For the first few days, I had been pleasantly visited by dignitaries and world leaders who were coming to pay their respects before the inauguration. The inauguration would be the largest gathering ever of international leaders on South African soil. 10 মে তাৰিখৰ ৰাতিপুৱাটো খুবেই সুন্দৰ, পৰিষ্কাৰ আৰু উজ্জ্বল আছিল আৰু যোৱা কিছুদিন ধৰি মই আন্তঃৰাষ্ট্ৰীয় কিছু নেতা আৰু সম্ভ্ৰান্ত লোকসকলৰ দ্বাৰা আনন্দেৰে ঘেৰি আছিলোঁ আৰু সিহঁতে মোৰ সেই অভিষেক উৎসৱত সিহঁতৰ সন্মান প্ৰদৰ্শন কৰিবলৈ আহিছিল আৰু সেই অভিষেক উৎসৱটো আছিল দক্ষিণ আফ্ৰিকাৰ মাটিত, দক্ষিণ আফ্ৰিকাৰ ভূমিত আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ আটাইতকৈ বৃহৎ গোট বা একেলগে সমবেত হোৱা এক অভিষেক উৎসৱ। The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors
and Nations for the installation of South Africa's first democratic non-racial government. এই অভিষেক উৎসৱটো প্ৰিটৰিয়াত থকা ইউনিয়ন বিল্ডিঙৰ গোলঘৰত অনুষ্ঠিত হৈছিল। দশক ধৰি এই দক্ষিণ আফ্ৰিকাত বগা মানুহবোৰৰ শাসন আছিল বা বগা মানুহবোৰৰ আধিপত্যত আছিল। এতিয়া কিন্তু সেই দক্ষিণ আফ্ৰিকাত বিভিন্ন ৰং বিৰঙৰ মানুহৰ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক আৰু বৰ্ণহীন জাতি গঠনৰ চৰকাৰ বা বৰ্ণহীন জনসাধাৰণৰ চৰকাৰ। On that lovely autumn day, I was accompanied by my daughter Janani. On the podium, Mr. de Klerk was first sworn in as second deputy president. সেই শৰৎকালৰ সেই সুন্দৰ দিনটোত মোৰ লগত সংগী হিচাপে মোৰ জীয়ৰী জানানী আছিল আৰু সৰু ৰংগমঞ্চত মিষ্টাৰ ডি ক্লাৰ্কে প্ৰথমতে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল।